মাৰাত্মক প্লাষ্টিক জাতীয় দ্ৰব্য ব্যৱহাৰ নকৰোঁ। আমি আমাৰ বিদ্যালয়ৰ পৰিৱেশ স্বচ্ছ কৰি ৰাখিম। বিদ্যালয়ৰ চৌহদ প্লাষ্টিক আৱৰ্জনা মুক্ত কৰি ৰাখিম। প্রাণরে আশা আমি होंगे सफल एक दिन हम होंगे कामयाब एक दिन ओ मन में है विश्वास पूरा है विश्वास हम होंगे कामयाब एक दिन ओ मन में है विश्वास पूरा है विश्वास हम होंगे कामयाब एक दिन हम चलेंगे साथ साथ हाथों में हाथ हम चलेंगे साथ साथ एक दिन ओ मन में है विश्वास पूरा है विश्वास हम होंगे कामयाब एक दिन ओ मुर्शिकुनी অভিভাৱকৰ সৈতে আমি অন্তৰংগ আলাপত মিলিত হৈছোঁ। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ এটা পৰিৱেশ পাইছে এইখন বিদ্যালয়ত, আৰু এইখন বিদ্যালয়ত ইয়াৰ পৰা মেধা ছাত্ৰ ছাত্ৰীয়ে এসময়ত অসমক নিজৰ পৰিচয় দিব পাৰিছিল। গতিকে ছাত্ৰ ছাত্ৰীয়ে আমাৰ সমষ্টিৰ যিসকল অসমৰ ভিতৰত বেষ্ট ষ্টুডেণ্ট হৈছিল তেওঁলোকৰ সবিশেষ মই জনাবৰ কাৰণে চেষ্টা কৰিছিলোঁ, আৰু তেওঁলোকে তেনেধৰণৰ অনুপাতিত ছাত্ৰ নং অধ্যয়ন তপ এই মূল মন্ত্ৰৰে তেওঁলোকক আগবাঢ়িবৰ কাৰণে নিবেদন জনাইছোঁ। একেলগতে আমাৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰিবৰ বাবে আমি কিছুমান বঁটা ঘোষণা কৰিছোঁ, যে আমাৰ সমষ্টি যিজন ছাত্ৰ ছাত্ৰী এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম হ'ব পাৰিব তেওঁলৈ বিধায়কৰ নগদ 50,000 টকাৰ পুৰস্কাৰ, উচ্চতৰ মাধ্যমিক কলা বিজ্ঞান বাণিজ্য তিনিওটা শাখাত অসমৰ ভিতৰত প্ৰথম হোৱা ছাত্ৰ ছাত্ৰীলৈ 75,000 টকাৰ পুৰস্কাৰ, আৰু আমাৰ সমষ্টিৰ পৰা যিজন ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটি বেষ্ট গ্ৰেজুৱেট হৈ গ'ল্ড মেডেল আনিব পাৰিব তেওঁলোকলৈ 50,000 টকাৰ পুৰস্কাৰ, আৰু আমাৰ সমষ্টিৰ যিজন ছাত্ৰ ছাত্ৰী UPSC এক্সামিনেশ্যনত প্ৰিলিমিনাৰীত উত্তীৰ্ণ হ'ব পাৰিব তেওঁলোকলৈ 1 লাখ টকাৰ পুৰস্কাৰ বিধায়কৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে। আৰু আশা আৰু বিশ্বাস আহি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমি কিছুমান ছাত্ৰ ছাত্ৰীৰ পৰা ভাল ফলাফল আশা কৰিছোঁ, আৰু আমাৰ অভিভাৱকসকল সচেতন। আমাৰ বিহপুৰীয়া সমষ্টিৰ বিভিন্ন প্ৰান্তত যিবিলাক শিক্ষানুষ্ঠান চৰকাৰী পৰ্যায়ত গঢ় লৈ উঠিছে, যথেষ্ট তাত শিক্ষাৰ পৰিৱেশ ভাল, আৰু ভৱিষ্যতে আৰু ভাল হ'ব। এতিয়া যিবিলাক শিক্ষক পদ খালী আছিল শেহতীয়া নিযুক্তিত সেই শিক্ষক পদবিলাক আমাৰ পূৰণ হৈছে,